সকলোকে নমস্কাৰ। আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ লখিমপুৰ নাৰায়ণপুৰত 31 তাৰিখৰ পৰা 3 তাৰিখলৈকে সাহিত্য সভা অসম সাহিত্য সভা হৈ আছে আৰু আজি 1 তাৰিখ। ময়ো আজি যাম বুলি ভাবিছোঁ, গতিকে আপোনালোককো লগতে দেখাম বুলি ভাবিছোঁ কেনেকুৱানো হয় সাহিত্য সভা। আমাৰ লখিমপুৰতে বহুত আগতে হৈছিলে আৰু এতিয়া চোৱা সৌভাগ্য নহ'লে আৰু এইবাৰ চাম। আৰু কালি পটককৈ মাৰ গাটো অলপ বেয়া হ'ল, গতিকে হস্পিটেলত নিব লগা হ'ল আৰু এতিয়া অলপ ভাল পাইছে, গতিকে যাবলৈ ওলাইছোঁ। যাওঁ নাযাওঁকৈ কিন্তু আৰু হয়তো এইটো সৌভাগ্য নাপাম, গতিকে ইমান ওচৰতে হৈছে যেতিয়া চাবতো লাগিবই, গতিকে বলক যাওঁ সাহিত্য সভা চাওঁ। প্ৰথমতে আমি নাৰায়ণপুৰলৈ গৈ লওঁ। নাৰায়ণপুৰতে মোৰ লগৰ এজনী আছে, তাইৰ লগতে তালৈ যাম। আহিলোঁ আৰু এতিয়া ভোগপুৰ পালোঁহি, উপাসদাৰ ঘৰত আছোঁ এতিয়া আৰু অলপ পাছতে ওলাই যাম। আৰু অথনি কথা এটা পটককৈ ভুলকৈ ক'লোঁ, আচলতে 31 তাৰিখৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে আছিলে সাহিত্য সভা, কিন্তু মই ভাবি আছিলোঁ 3 তাৰিখলৈকে বুলি, গতিকে 31 তাৰিখৰ পৰা 4 তাৰিখলৈকে আছে। আহিব আপোনালোক। বাইদেউ ওলালে হ'লোঁ আৰু এতিয়া যাব লাগে। সিফালে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানলৈ যায়, এইটো ভোগপুৰ চাৰিআলি, সেইফালে যাব লাগিব এতিয়া। এইখিনিৰ পৰা আৰম্ভ হৈছে সাহিত্য সভা ঠাইখিনি, পতাকা লগোৱা আছে, এইখিনি পাৰ্কিঙৰ জেগা। আৰু 2 নম্বৰ গেটেদি সোমালোঁ। ফাৰ্ষ্টৰ ফালে বহুত বেছিকৈ ভিৰ আছে, গতিকে আমি সিফালেই সোমালোঁ। আপোনালোকক প্ৰথমখিনি দেখাম ৰ'ব। অসম সাহিত্য সভা নাৰায়ণপুৰৰ অধিৱেশন, এইখন মূল তৰুণখন, ইফালে মানুহবোৰ অনুসন্ধান উপসমিতি তাৰ মানুহ হেৰালে বস্তু হেৰালে মানুহ হেৰালে বিচাৰিব। এইফালে নাৰ্চাৰী আছে, পাৰ্কিং, এইফালে নাৰ্চাৰী আছে, চব পাব মুঠতে, একো বাদ নপৰে। সকলো সমিতি, বেলেগ বেলেগ বিভাগৰ বেলেগ বেলেগ সমিতি। অসম সাহিত্য সভা চিৰস্থায়ী মোৰ ভাষা জননী। অনুষ্ঠান হৈ আছে, মানে কোনো মানুহ এনে থাকিব নালাগে আৰু কিবা এটা হৈ আছে। গোটেই কলেহেদিয়ে বনাইছে, ধুনীয়া লাগিছে। ইয়াত মেদামমুখী অনুষ্ঠানটো দেখাইছে কেনেকৈ হয় চাওক। ভাস্কৰ্য শিল্পী পদ্মভূষণ তেওঁ বনাইছে এইটো। এইটো নামঘৰৰ ষ্টাইলত বনাইছে। এইখন বাণিজ্য মেলা আৰু গোটেই ইয়াত বজাৰে বজাৰ। আমি মেইন গেটেদি নাই আহা, এইফালেদি আহিছোঁ। ভাল লাগিছে ন বাইদেউ? মানে সাহিত্য সভা মেইন গেটখন ডাঙৰ নহয়। অঁ, মানে এইফালে আহি পেলাই যে এইখনত যে আমাৰ ফালৰ পৰা আহি যে, এইটো কি বস্তু হয়? বেলৰ দোকান, কি বেলৰ বোলে, বেগৰ দোকান, ফুলৰ দোকান, ছবিৰ দোকান, ছবি সেইখিনি ফেব্ৰিকৰ ন, ফেব্ৰিকৰ দোকান। চাই এইবিলাক বনাব পাৰিছে। মুগাৰ দোকান, কাপোৰৰ, চব কাপোৰে নেকি ন এইবিলাক? ইফালে চব কাপোৰৰ। কিমান বস্তু এইফালে প্ৰশিক্ষণ কক্ষ।
টি অকশ্যন চেণ্টাৰৰ লগত পাতিছে কিয়নো এৰোমিকা টি মই যদি আজি তেখেতৰ উত্তৰ দিবলৈ যাওঁতে উত্তৰ এটা মই কাহিনী এটা ক'ম সব ৰেষ্টুৰেণ্ট ৰ'ব নালাগে মুঠতে চাবলৈ চব চাবলগীয়া হৈছে মানে ইমান বস্তু আছে ইয়াত হেল্ল' ইয়াত তিনিচুকীয়াৰ পৰা আহিছে মেটেকাৰে বনাইছে কাঠেৰে বনাইছে চব আৰু চব বেলেগ বেলেগ জেগা নগাঁও মাজুলী হোজাই চব বেলেগ বেলেগ ঠাইৰ পৰা আহিছে সকলো ইয়াতে আছে ইয়াতে গুচিছে গোলাঘাটৰ এইখিনি কৈছোঁ তেখেতক আছাম টি বৰ্ডৰ লগত তেওঁ কৰিছে নাম বনাইছে নাম লিখাব পাৰি হয় নি এইফালে প্ৰদৰ্শনী আছে শিল্পকলা ললিত কলা আৰু বিজ্ঞান প্ৰদৰ্শনী শংকৰদেৱ কলাক্ষেত্ৰ দেখুৱাইছে কলাক্ষেত্ৰ গুৱাহাটীত থকা কলাক্ষেত্ৰ আৰু তাৰ ক্ৰিকেট শিল্প স্কুলৰ ল'ৰা ছোৱালী আহিছে প্ৰদৰ্শনী কৰিবলৈ প্ৰদৰ্শনী দেখাবলৈ শালকুছি খাৰু পিঠা খাৰু পিঠা অঁ কোনে বনাইছে কিহেৰে বনাইছে নেপালী সম্প্ৰদায়ৰ বিভিন্ন গহনা বস্তুবিলাক গাড়ীও ৰখা হৈছে ডিম আছে লগতে ইয়াতে কুঁহিয়াৰ ৰস ওলাই ইয়াতে গুড় বনাইছে চৰি খাটি গুড় ডেৰশ অঁ সুন্দৰ সুন্দৰ গগনাটো ৰংঘৰ আৰ্হিত বনাইছে সেইটো এটা অনুষ্ঠান হৈ আছে ইয়াত ভাল লাগিছে চাগে এয়া বাণিজ্য মেলা বিভিন্ন বস্তু আছে লোৱা যাৰ যি ইচ্ছা কাপোৰ পাতিবিলাক সকলো বস্তু পায়